नायजोबालासिनो रायहरनाय मानाय मिसा कथा कय भुल कथा कय निजर बाय इलेक्शन रिजाल्टनि उनावहाय माखासे बाथ्रा बुफ्रुफैदों मानगोनां CM प्रमद बर' बिथाङा दा बिथांनि बुंनाय खोथाफोरखौ आं नोंथांमोननो होग्रोगोन बिनि उनाव माखासे साफ्रोमबो बर' रायजो राजाफोरनो जायफ्रा नायगिरि आंनि फारसेनिफ्राय बुंनांगौ बाथ्रा दङ बेखौ नायग्रोनानै ला नायजोबालासिनो रायहरनाय मानाय कमेन्टखौ दाहो जितु BTC নিৰ্বাচন আহি আছে ইয়াত আমি মিত্ৰজোঁটে 40টা সমষ্টি জিকিম আগ্ৰামা মহিলাৰী ডাঙৰীয়াই মিছা কথা কৈ ভুল কথা কৈ নিজৰ দলৰ মানুহক তেখেতে মিছলিড কৰি আছে ৰাইজকো মিছলিড কৰি আছে গতিকে তেখেতে দলৰ মানুহক ধৰি ৰাখিব নোৱাৰে ৰাইজকটো ধৰি ৰাখিব নোৱাৰে নিজৰ দলৰ মানুহক ধৰি ৰাখিব নোৱাৰে মই ভাবোঁ যে BTC নিৰ্বাচনলৈকে ইলেকশ্যন কণ্টেষ্ট কৰিবলৈ BPFত মানুহ নোহোৱা হ'ব কাৰণ এইবাৰে নিৰ্বাচন খেলিবলৈ ইহঁতৰ কেম্পিং কৰিবলৈ মানুহে নাছিলে কেইজনমান ডেকা ল'ৰাক বজাৰে বজাৰে কেম্পিং কৰিব দিছে আপোনালোকে দেখিবলৈ পাইছে গতিকে আজি আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নিজৰ যিহেতু মিছন আৰু ভিজন নাই নিজৰ যিটো এটা ৰাইজক লৈ কোনো ধৰণৰ আঁচনি নাই তেনেকুৱা পলিটিক্সৰ আজিৰ সময়ত কোনো জাগা নাই নিৰ্বাচন আজি দেখিবলৈ পোৱা যায় 9টা ভোটৰ সংখ্যা BPF মানে প্ৰমোদ বৰক বলে ইতিমধ্যে ভাল নাপায় দিল্লীবাসীয়ে বলে ভাল নাপায় এনেকুৱা কিন্তু এইবাৰ নিৰ্বাচনক কৈছিলে কিন্তু ইয়াতে দেখা গৈছে যে হায়েষ্ট ভোটত আপোনালোকে ইতিমধ্যে জয় হৈছে BPFক ৰাইজে এটা লেছন দিছে তেখেতসকলক ৰাইজে শিকাইছে যে ৰাজনীতি কৰাটো অকল বেলেগক ক্ৰিটিচাইজ কৰি বেয়া কথা কৈ মানুহক বিপথে পৰিচালনা কৰি ভুল কথা কৈ সদায় ৰাজনীতি কৰিব নালাগে ভাৰতবৰ্ষৰ গণতন্ত্ৰ যথেষ্ট মেচিউৰ হৈছে ভাৰতবৰ্ষৰ গণতন্ত্ৰ যথেষ্ট শক্তিশালী প্ৰত্যেকজন ভোটাৰ ৰাইজে সচেতন হৈছে এই কথাটো BPFে বুজি পোৱা নাই সেইকাৰণে এই নিৰ্বাচনত তেখেতসকলে অকল আমাক গালি গালাজ কৰি বেয়া কথা ব্যৱহাৰ মানে কৈ পেলাই আমাক ক্ৰিটিচাইজ কৰি ৰাজনীতি কৰিছে কিন্তু আমাৰ নেতাসকলে ৰাইজক লৈ পেলাই কি কাম কৰিব অনাগত দিনত BTR অঞ্চলটো কেনেকৈ আগুৱাই লৈ যাব কি সমস্যা আছে সেইটো লৈ পেলাই আমি কথা পাতিছোঁ আমি ৰাইজক সন্মান দিছোঁ তেখেতসকলে ৰাইজক ভয় খুৱাইছে আমি ৰাইজক মৰম দিছোঁ তেখেতসকলে ৰাইজক দমন কৰিছে গতিকে এইটোৱে ডিফাৰেঞ্চ সেইকাৰণে BPFৰ অনাগত দিনত আৰু ইয়াত ৰাজনীতি নাই এইটোৱে লাষ্ট নিৰ্বাচন ইয়াৰ পিছত আৰু প্ৰত্যেকটো নিৰ্বাচনত BPFে হাৰিব আৰু 40টা সমষ্টিত এটাও সমষ্টি BPF যে নিজিকে সেইটো চিয়ৰ হৈ গ'ল আৰু 4 মাহ 5 মাহ পিছত BTC নিৰ্বাচন কি আৰু বিজেপিৰ প্ৰাৰ্থী হিচাপে হিউজ মাৰ্জিনত আজি জিকিবলৈ সক্ষম হৈছে মই তেখেতক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু ইয়াৰ পিছত আমাৰ এই ফলাফলৰ কাৰণে চিডলিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ চিডলিত আমাৰ বিশেষকৈ বড়ো কোচ ৰাজবংশী মাইনৰিটি বঙালী গোৰ্খা আদিবাসী সান্থালী সূত্ৰধৰ বিভিন্ন জনগোষ্ঠী আছে এই নিৰ্বাচনত সকলো জনগোষ্ঠী হিল দল ভাঙি ওলাই আহিছে আৰু আমাৰ মিত্ৰজোঁটৰ লগত থিয় দিছে গণতন্ত্ৰটো শক্তিশালী কৰাৰ কাৰণে BTRত চিৰস্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰত্যেকজন নাগৰিকৰ নিৰাপত্তাৰ কাৰণে UPPL বিজেপি চৰকাৰে যে কাম কৰিছে এই কথাটো সকলো আজি বুজি পাইছে ইয়াৰ কাৰণে মই চিডলিবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আমাৰ 3টা দলৰ হৈ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যোৱা 4টা বছৰত আমাক প্ৰত্যেকটো মুহূৰ্তত প্ৰত্যেকটো ক্ষণত আমাক সহায় কৰিছে আমাক নেতৃত্ব দিছে আৰু চিডলি সমষ্টিত ডাঙৰ আঁচনি তেখেতে দিছে আৰু ইয়াৰ লগতে আজি অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন কল্যাণকামী আঁচনিবিলাক দি পেলাই আমাক সহায় কৰিছে এইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক সদায় নেতৃত্ব দিয়াৰ কাৰণে মই চিডলিৰ জয়ৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ বিজেপিৰ প্ৰেছিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়া মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াকে আদি কৰি আমাৰ ডিষ্ট্ৰিক্ট লিডাৰ যিসকল আছে ৰতন ৰয় ডাঙৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ অগপৰ আমাৰ প্ৰেছিডেণ্ট অতুল বৰা ডাঙৰীয়া সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ কৰ্ণমোহন ৰায় ডাঙৰীয়া সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ UPPLৰ হৈ আমাৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াকে আদি কৰি সকলো EM MCLA MLA আমাৰ বুথলৈকে কৰ্মকৰ্তা কাৰ্যকৰ্তা অশেষ কষ্ট কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ চিডলি সমষ্টিৰ এই হিউজ মাৰ্জিনত যে বিজয় হৈছে ইয়াৰ মূল কাৰণটো হৈছে বড়োলেণ্ডৰ শান্তি প্ৰতিষ্ঠা হৈছে সকলো নিৰাপত্তা পাইছে আৰু সকলো জাতি জনগোষ্ঠীয়ে ভূমিৰ সমস্যাৰ পৰা বিভিন্ন সমস্যা স্বাধীনতাৰ 70 বছৰত সমাধান নোহোৱা সমস্যাবিলাক সমাধান হৈছে
আৰু আজি চবেই বুজি পাইছে যে এই মিত্ৰজোঁটটো সঁচা সঁচিকৈ 35 লাখ জনসাধাৰণক সেৱা কৰিবলৈ আহিছে আৰু আগত যিসকলে ৰাজনীতি কৰি আছিলে সেইসকলে ৰাইজক ঠগাবৰ কাৰণে ৰাইজক দমন কৰাৰ কাৰণে বিভিন্ন হিংসা थारैनो नोंथांमोना बिथांनि बुंथिनायफोरखौ नुबाय जिखुनुआनो जाया नैबे देरहानाय जेननायखौ जोंनि सोरबा BPF UPPLआ इसिबां दुखु बा रंजानाय लानांगौ होननानै आं साना मानो होनबा नैबे 1 year term बोसोरसेनि थाखायल'सै दा खोथाया जाहैबाय जाय सेन्ट्रेलाव थायो बिसोरनो राजा दायो बेबायदि दा फैगौ BTC बिसायख'थि 2025 मायथाइयाव साननांगौ गोबां दं जोंहा बर'फोरहा बाव सोरबा BPFआनो होन सोरबा UPPLआनो होन दिनै रंजादों नाथाय बेसेबां गोबावसिम बे रंजानाय थागोन बुंनो हाया मानोना दायो जाय NDA हिसाबै सापर्ट होदों UPPLखौ गावसोर पावाराव फैयोब्ला BPFखौबाबो लागोन आरो गावसोर पावाराव फैयोब्ला UPPLखौबाबो लागोन जायनि थ्रुयै पावाराव फैनो हागोन बिसोर बेखौ लागोन अर्थात नोंथांमोना खोथाखौ इनफरमेसनखौ मोनखाबाय फैगौ बिसायख'थियावहाय BTCनि 2025आव BJPआ ना बाव सोरबा BPFजों लोगो जागोन ना बाव सोरबा UPPLजों लोगो जागोन रावजोंबो लोगो जाया सिंगोलै भट गेलेगोन आरो हायोब्ला मेजरिटि मोनोब्ला जोंनि BTCखौ इभेन बिथांमोना सालायबावगोन बेबायदि दा बेखायनो बर'फोरा जों आं BPF आं UPPL होनलायबाय थानानै बाव गावजों गाव गामि लेभेलाव प्राइमारि लेभेलाव डिस्ट्रिक्टआव दावराव जालायबाय थानानै लाब गैया साननांगौ हारिनि थाखाय सानोब्ला सान नाथाय आजिखालि हारिनि थाखाय सानग्रा गोबां खमसै गैलानो होनजायो मानो होनोब्ला हारि होनोब्ला सोरबा सासे सानैयाल' हारिखौ लानानै खोथा बुंबाय थायो नाथाय गाज्रिसो नुजायो नाथाय खोथाया बेनो सैथो फैगौ इलेक्सनाव BJPआ ना सोरबा फिन खेबसेबाव बुंबाय BPFजों थागोन ना सोरबा UPPLजों गाव सिंगल मेजरिटि जुदि पावाराव फैनो हायोब्ला BPFखौबो नाङा UPPLखौबो नाङा जोगारगोन नाथाय नांगौ जायोब्ला पावार गावसोर फैफिननो अब्लासो सोरबा BPF बा UPPLखौ लागोन बेखायनो सोरबा हाग्रामा महिलारि सार सोरबा प्रमद बर' सार इसिबां रंजानानैबो मानानैबो जेबो लाब गैया नैबे बिबुंथि थ' रायजो राजाफ्रा बेखौ मिथिनानै लानाया गाहाम आरो जायफ्रा साननो गोरों 6 शेड्युलनि बाथ्रा बुंबाय थायो 6 शेड्युलनि बाथ्रा बुंबाय थायोब्लाथ' निस्सय जोंनो बर'निनो पावार नांगौ बर'नि सरकार नाथाय खोथाया जाहैबाय जुदि सोरबा सालायफैयोबा जोंनि BTCखौ नाथाय बेखौ रावबो सानहरला 500,000नि थाखायनो नों 500,000 मोननो हागौ न' गंसे मोननो हागौ नोंनि भटनि नामाव नों सोरबा पार्टिजों BPF बा UPPLजों थानानै नाथाय सोरबा बेलेगा जोंनि BTCखौ सालायफैयोबा BTCआव मोनसे पावार खेमथा दङ गोबां समनिफ्रायबो बुंबोबाय थादों बे जाहैबाय सेल्फ गभार्नेन्स पावार जायखौ बुङो जोंनि BTCआव गावनो गाव खुंथायाव थानानै माखासे नियम निति रुल्स एन्ड रेगुलेशन्सखौ गावनो फोथाब बानायनो हायो दा बेफोरखौ जुदि गुबुननि आखायाव थाङोब्ला हानिफ्राय लानानै जाय हानि थाखाय बर' हारिया नांबोदोंमोन सोरबा NDB सोरबा BLT सोरबा एबसु दाबो सोमावसारगासिनो दं बड'लेण्ड लेन्ड होनबाय थादोंमोन नैबेफोरनि पावारा थांजोबोब्ला सेल्फ गभार्नेन्स पावाराव माबायदि रुल बानायफैनो हागौ रुलफोरखौ माबायदि सोलायनो हागौ मानो होनब्ला जोंना BTCआव जथुमनो हानाय दङ एसेमब्लि जोंहा मोनदों बेखौ 6 शेड्युल पावाराव बैफोरो थांफिनजोबोबा बै सोरबा सासे सानै बर'फोर पार्टिजों थानानै क्ररपति जानाया जेबो लाब गैया इउसलेस नोंबो सोरबाबो जोंबो उनावहाय आथिं सिङाव थाहैफिननांगोना रोखा जों पार्टिखौ लानानै गोबां दुगा दुयो नाथाय गोजौआव बेलेगा फिदिंगासिनो जोंखौ लेन्डनि खोथायाथ' दिनैनि दिनाव रावबो लिडारनि खुगायावनो फैला अब्ला मा बुंगोन जायफोर लिडारफ्रा थैनो बायदि हज्रिख्रावोमोन वी वान बड'लेण्ड सेपारेट स्टेट दिनै बहा रायजो राजाया बेखौसो सोंनो रोंनांसिगौ पार्टिखौ लानानै खरा जानानै लाब गैया आं सानो बुंनायफ्रा गोरोन्थि जादोंबा निस्सय कमेन्ट खालाम आं जोंनि BTCनि पावारनि बागैबो एसेबाबो बुंबाय सैथोआ बेनो